হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? চিএফ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই মোৰ কিছুমান গহনা আপোনালোকক দেখাম। গহনাবিলাক চাই কেনে পায় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এতিয়া মই আৰু যিখিনি আছে মই সেইখিনি আপোনালোকক দেখাওঁ। কেনেকুৱা লাগে ক'ব কমেণ্টত। প্ৰথমতে দেখাব লৈছোঁ এইডাল। একেবাৰে চিম্পুল, ভাল লাগিছেনে? ইয়াৰ লগৰ ফুলিযোৰ দেখাই আছোঁ। কেনেকুৱা লাগিছে? একেবাৰে চিম্পুল। আৰু এইডাল ওচৰে পাজৰে, ঘৰৰ ওচৰে পাজৰে কোনোবাৰ বিয়া চিয়া খাব গ'লে নিব পাৰে। কেনেকুৱা লাগিছে? হাত বেতৰ এইডাল, এইযোৰ ফুলি এপাত এপাত দেখাইছোঁ আৰু। এইডাল এডাল অকণমান হেভি মানে বগা কাপোৰ, বগা শাৰীৰ লগত ভাল লাগিব আৰু। এইডালৰ ফুলিডাল এইডাল এনেকৈ দীঘলকৈ পিন্ধিব পাৰে, যেনেকুৱা ভাল লাগে আপোনালোকৰ। এডাল আছে একেবাৰে চিম্পুল। একেবাৰে চিম্পুল, ওচৰে পাজৰে নিব পাৰিব। এইডালৰ ফুলিডাল এইডাল চিম্পুল, বহুত ভাল লাগে মোৰ এইযোৰ। এডাল পিন্ধি দেখাই দিওঁ এনেকৈ। এডাল ৰাতি পিন্ধিলে বহুত ভাল লাগে, জিলিকি উঠে। এইডাল একেবাৰে চিম্পুল, ঘৰতে কিবা নাৰায়ণ পূজা কিবা কিবি হ'লে পিন্ধিব পাৰে।
সাঁচিছোঁ। সাঁচি ৰখা গহনা এইবোৰ ভাল লাগিলে কিনিলে কি হ'ব, কেতিয়াবাহে পিন্ধো, বেছিভাগ এইডাল খুব ভাল লাগে ন এনেকুৱা চিম্পুল। মোৰ বহুত ভাল লাগে, আপোনালোকৰ বা কি? এইডালৰ ফুলি এইযোৰ এতিয়া দেখাম। এইটো চাওক, আঙুঠি। ভাল লাগে ন এনেকুৱা ধৰণৰ আঙুঠিবোৰ। এতিয়া দেখাম মোৰ কাণফুলিবোৰ। এইযোৰ চাওক, ভাল লাগে ন এনেকুৱা ধৰণৰ। বিহু চিহু পিন্ধিব পাৰি। এইযোৰ চাওক, চিম্পল কুৰ্তাৰ ওচৰত পিন্ধিব পাৰি। মোৰ ভাল লাগে এনেকুৱা চিম্পল বস্তুবোৰ। এইযোৰ চাওক, এইযোৰ চাওক, একেবাৰে পাতল, পিন্ধিবলৈ বৰ আৰাম। এইযোৰ চাওক, একেবাৰে চিম্পুল। ভালকৈ দেখা নাই চাগে ন কেমেৰাত। একেবাৰে চিম্পুল, ঘৰতো পিন্ধিব পাৰি, ওচৰতো নিব পাৰি। এই পাট হৈছে এনেকৈ যে পিন্ধে, নামটো নাজানো। আৰু কেতিয়াবা লাগিলে সেইডাল কাপিলেও বনাব পাৰি। কেতিয়াবা লগা হ'ল আপোনাক, হঠাৎ এনেকৈ চলি যায় আৰু। এইযোৰ বহুত ভাল লাগে, হেভি অকণমান। পিন এইডাল মোৰ বিয়াৰে। এইডাল কঁকাল বেণ্ড, কঁকালত মাৰা। মোৰ বিয়াৰে এইবোৰ। এনেকৈ কঁকালত মাৰিলে ভাল লাগিব আৰু। এইবোৰ এনেকুৱাকৈ খাৰু, ধুনীয়া লাগে এনেকুৱা ধৰণৰ খাৰুবোৰ। এইযোৰ ফুলি। এনেকুৱা খাৰু ভাল লাগে আৰু। এইডাল একেবাৰে চিম্পল
মংগল চিত্ৰ টাইপ। একেবাৰে চিম্পুল। এডাল কেনেকুৱা লাগিছে বাৰু, ওচৰৰ পৰা দেখাই আছো। এইযোৰ ফুলি ভাল লাগে আৰু বেছি হেভিও নহয়, পিন্ধি বহুত আৰাম পায়। আৰু এইডাল খাৰু মোৰ প্ৰিয় খাৰু। এইটো এটা বিশেষ কিছু নাই, যিখিনি আছে আপোনালোকক দেখালোঁ। আৰু কিছুমান আছে মোৰ মাৰ ঘৰত আছে, কিছুমান থৈ আহিছোঁ। যাই থাকোঁ যে মাজে মাজে যাই থাকোঁ, কিমান নিম তাতে আছে কিছুমান, অনা নিয়া কৰি থকাতকৈ তাতে কিছুমান থৈ। পিছত মোৰ কালেকশ্যনখিনি দেখিলে কেনেকুৱা লাগে ভিডিঅ'টো চাই কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কাষতে থকা বেল আইকনটো টং টং কৰি দিব। আজিলৈ বাই বাই।